নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ। বন্ধু বান্ধৱীসকল, বলকচোন আমাৰ বাৰীৰ পিছপিনে থকা সেউজীয়া মনোমোহা পথাৰখন কেইটিমান সুন্দৰ সুন্দৰ ভিডিঅ' ক্লিপৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰোঁ। বন্ধু বান্ধৱীসকল, এইখনেই হ'ল আমাৰ বাৰীৰ পিছপিনে থকা সেউজীয়া মনোমোহা পথাৰ। চাওকচোন কি এক সুন্দৰ দৃশ্য। বতাহ ছাতি কেনেদৰে ধাননিডৰাক নচুৱাই আছে। চাওক, চাৰিওফালে মাথো সেউজীয়া মাথো সেউজীয়া। ইয়াত তিলৰ খেতি কৰা হৈছে। বহু ঠাই এই তিল খেতিৰে আৱৰি আছে। চাওক, সৌ গৰুটিয়ে নেজ জোকাৰি জোকাৰি আনন্দ মনেৰে ঘাঁহ খাই আছে। বলকচোন আকৌ অলপ আগুৱাই যাওঁ। দেখিছেনে মলয়া ছাতিয়ে বনজোপাক কেনেদৰে লৰাই আছে। সেউজীয়াৰ মাজত সিও হালি জালি যেন বহুত আনন্দ পাইছে। পথাৰৰ মাজত থকা সৌ কহুৱাডৰালৈ চাওকচোন, কেনেদৰে মলয়া ছাতিৰ লগত খেলা খেলি আছে। কি এক সুন্দৰ দৃশ্য। চাওকচোন, চাওক, পখিলাটিয়ে উৰি গৈছে। কিমান সুন্দৰকৈ ফুলিছে এই কহুৱাডৰা। চাওকচোন, আপোনালোকৰ বাৰু ভাল লাগিছেনে? বন্ধু বান্ধৱীসকল, এয়া শালি খেতি। ধানবোৰ সজাল ধৰিছে। আকৌ চাওকচোন, এই ধাননিডৰাত কিমান ঘাঁহ গজিছে। সৌ মানুহজনে ইয়াত ঘাঁহ কাটি আছে। ঘাঁহবোৰ কাটিলে ধানবোৰো ভাল হ'ব। চাওক, ইয়াত ধুনীয়াকৈ থৈ দিছে ঘাঁহবোৰ। বন্ধু বান্ধৱীসকল, দুদিনমান আগতে আমাৰ এইফালে হাতী আহিছিল, কিন্তু মই গম পোৱা নাছিলোঁ যে পথাৰৰ মাজেৰে এই হাতীজাক পাৰ হৈ গৈছিল। চাওকচোন, এয়া হাতীৰ খোজ। অৱশ্যে হাতীবোৰ যাওঁতে বেছি ক্ষতি কৰা নাই, তথাপিও ২-১ ধান মৰহি গৈছে। চাওক, এনেদৰেই হাতীৰ জাকটো পাৰ হৈ গৈছিল। বন্ধু বান্ধৱীসকল, ওচৰৰ বাহনিখিনি দেখিছেনে? হাতীবোৰ পাৰ হওঁতে তাৰ গজালি দুটামান খাই গৈছিল। চাওক, আৰু এনেদৰেই পাৰ হৈ গৈছিল হাতীৰ জাকটো। তেন্তে আজিৰ ভিডিঅ'টি এইখিনিতেই সামৰণি মাৰোঁ। বন্ধুসকল, যদি এই ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে কাষত থকা ঘণ্টা বাটনটো দবাই দিব। ধন্যবাদ।